দক্ষতা বিকাশ অভিযানৰ জৰিয়তে নলবাৰীৰ 10 যুৱতীক প্ৰশিক্ষণ জিলা আয়ুক্ত বৰহৰি ডেকাই প্ৰদান কৰিলে প্ৰমাণপত্ৰ অসমৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে আত্মনিৰ্ভৰ অসমৰ ভেটি শক্তিশালী কৰিবলৈ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত যুৱক-যুৱতীসকলৰ বিভিন্ন বৃত্তিৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দক্ষতা বিকাশ অভিযানৰ জৰিয়তে গুৰুসকলৰ দ্বাৰা পৰম্পৰাগত দক্ষতা প্ৰশিক্ষণ শীৰ্ষক এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই প্ৰশিক্ষণৰ অধীনত নলবাৰীৰ 10 গৰাকী প্ৰাৰ্থী বাছনি কৰা হয়। সেইমৰ্মে যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ জাপি শিল্পী তথা গুৰুমোহন কলিতাৰ জৰিয়তে নলবাৰীৰ 10 গৰাকী যুৱতীক জাপি প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱতীসকলক আজি প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। আজি বিয়লিৰ ভাগত নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অডিটৰিয়াম হলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত যুৱতীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰি জিলা আয়ুক্ত বৰহৰি ডেকাই আমাৰ ইণ্ডিজিনিয়াছ স্কিলছৰ অধীনত প্ৰমোশ্যন অফ লোকেল আৰ্টিচানছ যিটো আঁচনি আছিল, সেই আঁচনিৰ অন্তৰ্গত আমি নলবাৰী জিলাত জাপি বনোৱা যিটো শিল্পী, সেই শিল্পীৰ যোগেৰে আমি গুৰু আমাৰ শ্ৰী মোহন কলিতা ডাঙৰীয়াক নমিনেট কৰা হৈছিল আৰু তেখেতৰ আণ্ডাৰতে আমি 10জন প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিবলৈ সফল হৈছোঁ। আজি তাৰে প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান আছিল। তাত আমাৰ জিলা আয়ুক্ত বাইদেৱে তেওঁলোকক এটা প্ৰমাণপত্ৰ দি তেওঁলোকক উৎসাহিত কৰিছে। অনুষ্ঠানটোত দক্ষতা বিকাশ অভিযানৰ নলবাৰী প্ৰকল্প পৰিচালক সহিতে গুৰুমোহন কলিতাও উপস্থিত থাকে। শ্ৰী মোহন কলিতা, মোৰ ঘৰ জিলা নলবাৰী জিলা। মোক অসম দক্ষ বিকাশ অভিযানৰ তৰফৰ পৰা মোক গুৰু হিচাপে নিয়োগ কৰি মোৰ ওচৰত 10জন মহিলাই শিক্ষাদান লয়। তাত মই 20 দিন প্ৰশিক্ষণ দিওঁ আৰু আজি শেষত তেখেতসকলক আমাৰ বাইদেৱে ডিচি বাইদেৱে প্ৰমাণপত্ৰ বিতৰণ কৰে। এই প্ৰশিক্ষণৰ জৰিয়তে প্ৰশিক্ষণপ্ৰাপ্ত যুৱতীসকল যথেষ্ট উপকৃত হ'ব বুলি আশা ব্যক্ত কৰে জিলা আয়ুক্তগৰাকীয়ে। আপোনালোক লাকি হয়, ভাগ্যৱান হয় যে খুব মানে এগৰাকী খুব দক্ষ গুৰুৰ হাতত আপোনালোকে ট্ৰেইনিংটো পাইছে আৰু তেওঁৰ জাপিৰ কনষ্ট্ৰাকশ্যনটো মই নিজেও দেখিছোঁ। এটা মানে বেলেগ হেৰি এটা গম পায়, জাপি বহুতেই বনায় আৰু যিটো স্কিলেৰে বা যিটো চিনচিয়াৰিটিৰে যিখিনি ডেডিকেশ্যন দি কামখিনি কৰিছে, মোৰ বিশ্বাস যে আপোনালোকেও সেই ধৰণেই কামবোৰ কৰিব। আৰু জাপিটো এনে বস্তু যে য'ত আমি এতিয়া নতুন কিছু ডিজাইন যে ট্ৰেডিশ্যনেলটোৰ লগতে অলপ নতুন ডিজাইন কি ধৰণে আনিব পাৰি সেইটোও আমি চাব পাৰোঁ।